মিয়া মানেই বাংলাদেশী। মিয়া চোৰ হয়, মিয়া ডকাইত হয়, মিয়াই ৰেপ কৰে। এয়া আমাৰ মন্তব্য নহয়। সামাজিক মাধ্যমত এনেদৰে হিংসা আৰু বিষপাস্প বিয়পাই তথা এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য হিচাপে লৈ এনে মন্তব্যৰে বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰি এইদৰে মন্তব্য কৰে এগৰাকী তথাকথিত মহিলা ভিডিঅ' ক্ৰিয়েটাৰে। মিয়াৰ কথাবোৰ কেতিয়াবা শুনি পাইছেনে? মিয়াৰ ড্ৰেছিং চেন্সবোৰ কেতিয়াবা দেখিছেনে? কি ড্ৰেছ পিন্ধে? সিহঁতে চাদৰ মেখেলা পিন্ধে নে শাৰী পিন্ধে? অকল শাৰী পিন্ধি থাকে। কেইটাক দেখিছে চাদৰ মেখেলা পিন্ধা? কেইটাক দেখিছে? ক'ব পাৰিবনে? ক'ব নোৱাৰে। কেইটাক দেখিছে ভাল কৰি শুদ্ধ কৰি অসমীয়া কথা কোৱা? ক'ব পাৰিবনে? ক'ব নোৱাৰে। অসমীয়া মিডিয়াম স্কুলত পঢ়িলেই কি অসমীয়া হৈ যাব নেকি? কেতিয়াও নহয়। ভাতক বাট বুলি কয়, মানুহক মানুহ বুলি কয়, অসমক অহম বুলি কয়। তেনেকুৱাবোৰ মানুহ অসমীয়া হ'ব পাৰে জানো? অসমীয়া হয় জানো? কোনে মানি ল'ব? জোৰ জবৰদস্তি আপোনালোকে ক'লেই হ'ব নেকি তেওঁলোক অসমীয়া হয় বুলি কিনে? আমি মানি নলওঁ। কেতিয়াও অসমীয়া নহয় সিহঁত। মিয়াই মোৰ নিচিনা কৰি ড্ৰেছ পিন্ধি কিনে ফেচবুকত ভিডিঅ' নিদিয়ে, কিন্তু মিয়াৰ নিচিনাকৈ মই ক'তো চুৰ কৰিব নাযাওঁ, ক'তো ডকাইত কৰিব নাযাওঁ, কাৰো ৰেপ কৰিব নাযাওঁ, সত্ৰৰ মাটি দখল কৰিব নাযাওঁ। সেইখিনিত মাত মাতিবাচোন। সেইখিনিত কিয় মনে মনে থাকা? একচেতিয়া গুৰাবী কৰিব হৈছে। অসমত থাকিবা, অসমত খাবা, অসমত হাগিবা আৰু গুণগান গাবা কি বাংলাদেশী মিয়াখিনি বিকজ অফ ধৰ্ম। ননচেন্স ইউ ব্লাডি ফুল। শ্বৰীফা বেগম নামৰ ফেচবুক একাউণ্টত এনেদৰেই নিতৌ সাতামপুৰুষীয়া ঐক্যৰ সমাজখনক লৈ কৰা সাম্প্ৰদায়িক উচতনিমূলক ঘৃণা আৰু অশ্লীল মন্তব্যৰে ভিডিঅ' প্ৰস্তুত কৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ইমানতেই শান্ত নাথাকি সকলো সীমা চেৰাই গৈ এগৰাকী খিলঞ্জীয়া মহিলা সাংবাদিককো আক্ৰমণৰ লক্ষ্য হিচাপে লৈ অশ্লীল মন্তব্য কৰাৰ পিছতেই ৰাইজৰ সচেতন মহল আৰু বিভিন্ন দল সংগঠনে জাঙুৰ খাই উঠিছে। নিজ ধৰ্মৰ হৈ এনেদৰে ঘৃণা বিয়পোৱাৰ দৰে নিকৃষ্ট মানসিকতাৰ তথাকথিত ক্ৰিয়েটাৰগৰাকী সংযত নহ'লে অতি শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল আইনী ব্যৱস্থা লোৱা হ'ব বুলিও সচেতন মহল আৰু বিভিন্ন দল সংগঠনে অংকাৰ প্ৰদান কৰে।